তো এই চুমনিখনৰ পৰা আমি এতিয়া গৈ থাকোঁ কেৱল মুগাৰ কাৰণেই নহয় ঢকুৱাখানা আৰু এটা বিশেষ বস্তু আছে যিটো কাৰণে ঢকুৱাখানা বিখ্যাত ফাট বিহু আপোনালোকে হয়তো শুনিছে এইফালে চাব পাৰে এনেকুৱাকৈ আছে গেটখন তো সাংস্কৃতিক দিশটোৰ ফালৰ পৰা ঢকুৱাখানাৰ ফাট বিহু হৈছে ঢকুৱাখানাৰ এটা বিশেষ আকৰ্ষণ আৰু ফাট বিহু যিটুকুৰা ঠাইত পতা হয় সেইটুকুৰা আমি এতিয়া আহি পাই গ'লোহি আৰু এইফালে চাব পাৰে এনেকুৱাকৈ ধুনীয়াকৈ ষ্টেজ বনাই থোৱা আছে এইটো হৈছে মূল যিটো ষ্টেজ তাতে আচলতে ফাট বিহু পতা হয় আৰু ইয়াত পুৰা মানে ঠাইটুকুৰা লোকাৰণ্য হৈ পৰে যেতিয়া ফাট বিহুৰ সময়টো আহি পৰে বিহুৰ যিবিলাক ভেৰাইটি থাকে ন ধৰি লোৱা মানে তোমাৰ নৃত্যবিলাকৰ জেং বিহু হওক বা বেলেগ বেলেগ বিহু নৃত্য টকা বিহু এনেকৈ গ্ৰুপ ইভেণ্টবিলাক আৰু তেনেকৈ মই মানে দেখিছিলোঁ এবাৰ এনেকৈ গ্ৰুপে ভাগ হৈ থাকে নেকি আৰু এইটো কম্পিটিশ্যন হয় গ্ৰুপে ভাগ হৈ থাকে সৰু আৰু সাংস্কৃতিক শোভাযাত্ৰাটো হয় যিটো মানে মূল আকৰ্ষণ আৰু তাত তোমাৰ মাতে কেতিয়াবা এক্টৰ এক্ট্ৰেছবিলাকো মাতে বা এনেকৈ সাংস্কৃতিক দিশত আগবঢ়া মানুহবিলাকো মাতে আৰু বেলেগ ঠাইৰ পৰা আহে চাগে আহে বাহিৰা মানুহো আহে তো এইখনে হৈছে ঢকুৱাখানা মহাবিদ্যালয় এবাৰ ইয়াক এইখনো তুলি ল'লোঁ ভিডিঅ'ত এতিয়া যাওঁ তো মই মৃগাংক ভাইটিৰ ঘৰলৈ আহিলোঁ এতিয়া মৃগাংক ভাইটিৰ ঘৰত এতিয়া মা আছে মায়ে এইফালে তাঁত বৈ আছে ধুনীয়াকৈ মই ভিডিঅ' এটা কৰি লৈছোঁ সি বিহুত আহিছিলে ন ঘৰলৈ বিহুত আহিছিলে আকৌ কেতিয়া আহিব পৰীক্ষা আদায় হৈ আছে ন তো ভাইটিয়ে মানে ঢকুৱাখানা কলেজত ঢকুৱাখানা নহয় ধেমাজি কলেজত হেৰি আপোনাৰ কম্পিউটাৰৰ ওপৰত পঢ়ি আছে আৰু কম্পিউটাৰ চায়েন্স সি পঢ়ি আছে তো তাক লগ পাম ভাবিছিলোঁ লগ পোৱা হ'লে ভাল লাগিলে হয় কিন্তু উপায় নাই সি কলেজত আছে যেতিয়া সেয়ে মানে মাকে লগ কৰি গ'লোঁ আৰু আগতে ইণ্টাৰ্ণশ্বিপত আহোঁতে ইয়ালৈ আহিছিলোঁ ইয়াত থাকিছোঁ তো তেতিয়া বহুত ভাল লাগিছিলে আৰু পাছলৈ আকৌ আহিলে মানে তাক যেতিয়া লগ পাম তেতিয়া আকৌ আপোনালোকক চিনাকি কৰাই দিম এতিয়া আমি গৈ আছোঁ মোৰ ছাৰ এজনৰ ঘৰলৈ আমাৰ MSW ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডক্টৰ মনোজ দত্ত ছাৰ তো ছাৰৰ ঘৰতে এটা বৰ ধুনীয়া পুথিভঁৰাল আছে কমিউনিটি লাইব্ৰেৰী তো সেইটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম তো আমি আহি পাই গ'লোহি এয়া নৱগুঞ্জন সামূহিক পুথিভঁৰাল অৰ্থাৎ ছাৰৰ ঘৰটোৰ ওপৰতে আছে এই পুথিভঁৰালটো এটা গ্ৰাম্য পুথিভঁৰাল তো ইয়াৰ ভিতৰলৈ আমি এতিয়া সোমাই যাম হৈ আছে ৰেকৰ্ড মই আচলতে কিনো ভিডিঅ' কৰি আছোঁ আপোনাক জনাই দিছোঁ মই মানে ইউটিউবত এতিয়া মিট মাই পিপল বুলি এটা চিৰিজ এটা দিছোঁ আৰু মানে চিৰিজ মানে এপিছড চিৰিয়েল টাইপৰ মিট মাই পিপলত মই এইটো কৰোঁ মানে ট্ৰাই কৰি আছোঁ এইটো কৰিবলৈ মানুহবোৰ লগ কৰোঁ যিবোৰ মানে মোৰ ফ্ৰেণ্ডছ বা মোৰ ভাগৰ ফেমিলি মেম্বাৰ হ'ব পাৰে বা মোৰ চিনাকি মানুহ হ'ব পাৰে যাক মই এটা সময়ত লগ পাইছিলোঁ তাৰপিছত মানে বহুত দিন আকৌ তেওঁলোকক লগো পোৱা হোৱা নাই সেই মানুহখিনিক মানে মই আকৌ মানে লগ কৰিবলৈ ট্ৰাই কৰি আছোঁ এতিয়া আপোনাৰ ইয়ালৈ অহাই মোৰ 2 বছৰ হ'ল 2 বছৰটো হৈয়ে গ'ল 2 বছৰ হৈ গ'ল 2 বছৰ এতিয়া তুমি আহিবলৈ পোৱাই নাই তো সেইটো কাৰণে মানে আচলতে মানুহবোৰৰ পৰা মানে আঁতৰি যোৱা নিচিনাই হয় আজিকালি মানে সময় নোপোৱা নিচিনাই হয় চব মানুহ আজিকালি ক'বও নোৱাৰি সেইটোৱে মানুহৰ আন্তৰিকতা থাকিলেও তুমি লগ হ'বলৈ আজিকালি জটিল হয় তাকে মানুহে সমস্যাই কৰে মানে সময়ে সেইটো হেৰি নকৰে সময়টো নিমিলেগৈ আচলতে সকলোৰে তো সেইটো কাৰণে মানে মই
এইটো হেৰিটো কৰিম বুলি ভাবিছোঁ তো এনেকুৱাকৈ ভিডিঅ' কৰি যাম তাৰপিছত যিমান পাৰোঁ মানে মানুহখিনিক লগ কৰি থাকিবলৈ মই ট্ৰাই কৰিম মানে তো সেইটো কাৰণে উলিয়াইছোঁ তো কিবা এটা কৈ দিয়ক আৰু আপুনি কি কয় হেৰি আমাৰ যোৱা বছৰ কি 24-23 আছিলা নেকি 24 ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তেতিয়া এতিয়া ইণ্টাৰ্ণশ্বিপ ইয়াত কৰিছিলা তুমি হয় তেতিয়া আমাৰ ইয়াতে তুমি এমাহকৈ থাকিলা তোমালোক কেইজন 5জনে থাকিলা বিভিন্ন প্ৰগ্ৰেম কৰিলা প্ৰগ্ৰেম কৰি আমাৰ অঞ্চলটো কেনেকুৱা পালা সেইটো তাৰ ওপৰত তোমালোকে কিবা লিখিছা নিশ্চয় তেনেকৈ ৰিপৰ্ট বনাইছিলোঁ ৰিপৰ্ট বনাইছিলা আৰু এতিয়া এই ৰিপৰ্টত গম পাইছা আমাৰ অঞ্চলটো কিমান আগবঢ়া হয় হয় শিক্ষাৰ ক্ষেত্ৰত ইমান পিছপৰা বুলি ক'বও নোৱাৰি বহুত জেগাতকৈ আৰু মানুহখিনিও ইমান পিছপৰা বুলি ক'ব নোৱাৰি হয় বোলে চব চাকৰিয়াল নহয় সেইটো হয় কিন্তু খেতি পথাৰ ফালৰ পৰা হ'লেও তাৰমানে আমাৰ ইয়াতে 12টা মাহত 13টা খেতি চলি থাকে কাৰণ মুগা কপাহৰ পৰা ধৰি সৰিয়হ মাহ সৰিয়হ ধান চবেই হয় গতিকে এইভাগে কৰি আমাৰ মানুহবিলাক বহুত হেৰিকৈ আগবঢ়া আৰু হয় আচলতে জ্ঞানটোৱে মূল আপোনাৰ সকলোবোৰ ক্ষেত্ৰতে মানে সেই জ্ঞানটো থাকিলে মানেহে মানুহ আচলতে আগবাঢ়ি যাব পাৰে এতিয়া মই যিমান দূৰ দেখিছোঁ এতিয়া নপানী গাঁও মানে বহুখিনি সোমাই থকা মেইন ৰাস্তাৰ পৰা হওক বা ঢকুৱাখানাৰ বহুত সোমাই থকা ৰাস্তা আমাৰ ইয়াতেতো একেবাৰে বেয়া আমি যেতিয়া মই য'তো জইন কৰিছোঁ তেতিয়াতো মেখেলা একেবাৰে বহুতলৈকে দাঙি পানী বোকাই যাবলগীয়া হয় স্কুটি হেৰিয়া ৰাস্তাত ক'ৰবাত থৈ আহিবলগীয়া হয় তেনেকেই চাকৰি কৰিলোঁ আমাৰ ল'ৰা ছোৱালীও দিনলৈ অকণমান ডেভেলপ হ'ল তাৰপাছত এতিয়া অকণমান লাহে লাহে হৈছে যদিও কিছুমান জেগাক লাগি আমাৰ ইয়াত ইমানো ডেভেলপ হোৱা নাই ছাৰৰ লাইব্ৰেৰীটোৰ ভিতৰলৈ আমি এতিয়া সোমাই আহিলোঁ আৰু ইয়াত আপোনালোকে চাব পাৰে মানে কিতাপেই কিতাপ বহুত কিতাপ আৰু এটা গাঁও অঞ্চলত এনেকুৱা এটা সুন্দৰ লাইব্ৰেৰী বনোৱাটো ইমান সহজ নহয় আৰু ছাৰৰ কালেকশ্যনখিনি আপোনালোকে চাব পাৰে ইয়াতে বহুত কিতাপ আছে মই অকণমান আপোনালোকক ওচৰৰ পৰা এনেকৈ দেখাই দিব ট্ৰাই কৰিছোঁ তো ইয়াত চাব পাৰে আপোনালোকে এয়া তো বহুত কিতাপ কেতিয়াবা আহোঁ বুলি ক'লে আপোনালোকে আহিব পাৰে আৰু যিহেতু এইটো এটা কমিউনিটি লাইব্ৰেৰী তো আপোনালোকৰ মনত এনেকুৱা প্ৰশ্ন উদয় হ'ব পাৰে যে কমিউনিটি লাইব্ৰেৰী মানে কি তো কমিউনিটি লাইব্ৰেৰীত এনেকুৱা হয় যে অকল কিতাপ পঢ়াটোৱে নহয় ইয়াত বেলেগ বেলেগ এক্টিভিটি জড়িত হৈ থাকে বেলেগ বেলেগ কাম জড়িত হৈ থাকে বা গাঁওখনৰ হওক বা গাঁৱৰ ওচৰৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ আহে ইয়াতে বিভিন্ন ধৰণৰ তেওঁলোকে এক্টিভিটি কৰে বিভিন্ন ধৰণৰ কাম কৰে তাৰপিছত আপোনাৰ ৱাল মেগাজিন বনোৱাই হওক বা লগে ভাগে মিলি কিবা এটা আলোচনাত বহাই হওক তেনেকুৱা কামবোৰ আচলতে ইয়াত কৰা হয় লাইব্ৰেৰীটো যিদিনা ইনগ্ৰেশ্যন কৰিছিলে মানে সেইদিনাখনে ছাৰে উদ্ধৱ ভঁৰালীক মাতিছিলে ইনগ্ৰেট কৰিবলৈ চ' উদ্ধৱ ভঁৰালী আহিলে আৰু উদ্ধৱ ভঁৰালী যিহেতু আহিব মানে তাৰ কাৰণে ওচৰ পাজৰৰ স্কুলখিনিত ষ্টুডেণ্ট অলপক মানে খবৰ কৰিছিলে চ' তেনেকৈ আমি গম পালোঁ তাৰপিছৰ পৰা কণ্টিনিউৱাছলি আহি থকাই হৈছে আৰু এনেকৈ এতিয়া প্ৰায় 3 বছৰ পাৰ হৈ গ'ল 3-4 বছৰ তেনেকৈ 2-3টা কেম্পো কৰিলোঁ আমি তো কেম্প মানে কেনেকুৱা ধৰণৰ কেম্প কৰা কেম্প মানে এইটো ৰেচিডেঞ্চিয়েল কেম্পেই হয় তো লাইব্ৰেৰীৰ ফালৰ পৰা মানে লাইব্ৰেৰীৰ ফালৰ পৰা হয় মানে তাৰপিছত তেনেকৈ ছাৰৰ কোৰ্চৰ ষ্টুডেণ্টবিলাকো আহে যেনেকৈ তুমিও আহিছিলা একদিন হেৰিয়ত 24 চনত ন 24 চনত তেনেকৈ মানে মই সেই কেম্প ফাৰ্ষ্ট কৰিছোঁ 23 চনত তোমালোকৰ চিনিয়ৰ্ছ আহিছিলে তেনেকৈ মানে তাৰপিছত প্ৰত্যেকটো কেম্পতে থকা হৈছে প্ৰত্যেকটো কেম্পত থকা হৈছে এতিয়া মোৰ ফ'ৰ্থ টাইমৰ কেম্প হ'ব আৰু এবাৰ 3বাৰটো কৰিলোঁ তো কথাটো মানে এনেকুৱা কেম্পটোত এবাৰ যি আহি যায় মানে নেক্সট টাইম যেতিয়া কেম্প পাতে তাত মানে নহাকৈ নোৱাৰে কথাটো তেনেকুৱা হয় তো কেম্পটো মানে ইমান ইণ্টাৰেষ্টিং হয় আৰু আমাৰ MSW কৰি থকা আমাৰ যিবোৰ ইউনিভাৰ্চিটিৰ ল'ৰা আছে বা ছোৱালী আছে তেওঁলোকৰ গ্ৰুপো আহে ইয়াত ইণ্টাৰ্ণশ্বিপ কৰিবলৈ বা সেই কেম্পত তেওঁলোকে সহায় কৰে আৰু কেম্পটো মানে বহুত ধুনীয়া কৰি তোলে ল'ৰা ছোৱালীবোৰক কেনেকুৱাকৈ বৌদ্ধিক বিকাশ তেওঁলোকক সাধন কৰিব পৰা যায় তেওঁলোকক কেনেকুৱাকৈ এখন মঞ্চ প্ৰদান কৰিব পৰা যায় বা তেওঁলোকৰ লগত কেনেকৈ তেওঁলোকক একত্ৰিত কৰিব পৰা যায় সেইবোৰ বস্তু তাত শিকোৱা হয় আৰু তেওঁলোকৰ সমস্যাবোৰ তাত আলোচনা কৰা হয় কেনেকৈ তাৰ পৰা ওলাব পাৰে প্ৰব্লেমবোৰ কেনেকৈ ছল্ভ কৰিব পাৰে তো সেইবোৰ কথা ইয়াত আলোচনা কৰা হয় তো সেনেকুৱা ধৰণৰ কিছুমান সুন্দৰ সুন্দৰ কাম এই কমিউনিটি লাইব্ৰেৰীটোৰ ফালৰ পৰা কৰি থকা হৈছে
তো ইমানেই ক'লোঁ আৰু বহুত বেছি দেৰিও নকৰোঁ, প্ৰায় 3টা বাজি গৈছে। আমি ইয়াৰ পৰা ওলাই দিব লাগিব। ইয়াৰ পৰা ওলাই আমি ইয়াৰ ওচৰে পাজৰে অকণমান ধুনীয়া ধুনীয়া জেগা আছে, সেইখিনি অকণমান চাম, তাৰপিছত আমি ইয়াৰ পৰা গৈ থাকিম। আপোনাৰ নি খেতি? নহয় অঁ বৰ ধুনীয়া লাগিছে। আপুনি বৰ ধুনীয়াকৈ আমন জীমনকৈ শুই আছে। মই আহি দেখিছোঁ, তাৰপৰা বোলো বাইকৰ চাউণ্ডটো বোলো ভালে পালে। মই আগতে আহিছিলোঁ। আগতে আমাৰ মনোজ ছাৰ যে তেওঁৰ আণ্ডাৰতে ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ। এতিয়া আহি মানে 1 মাহ ইয়াতে আছিলোঁ। আমাৰ ঘৰলৈ আহিছিলা নেকি? আহিছোঁ নহয় ইয়াত আহিছিলা নেকি? ইয়ালৈ মই নাই যোৱা। এনেই এইডোখৰ এইফালে অলপ গৈছিলোঁ, খালি আপোনাৰ ঘৰলৈ গৈছিলে সেইটো নাপাইছোঁ। বাকী আহিছিলে বাৰু মনোজ গৈছিলে ন? আহিছিলে, আফ্ৰিকাৰ পৰা অহা মানুহো আহিছিলে। তেতিয়া মই আহি এইডোখৰতে শুই থাকোঁ আৰু আগতে। তাকে এনেকে টপকি গ'লো আৰু এইডোখৰদি পাৰিবি নি? এইটো আমাৰ দীপজ্যোতি ভাই, ইয়াক লগ পাই গ'লোঁ। অথনি আচলতে চাই আহিছিলোঁ ই আছেনে নাই সিহঁতৰ ঘৰৰ মুখৰ আগত, কিন্তু ইয়াক দেখি নাপালোঁ। আৰু এতিয়া মই ইয়াত ফটো মাৰি আছিলোঁ, তাৰপিছত সি দৌমাৰি ওলাইছেহি। ক'ত গৈছিলি তই? বিয়া খাবলৈ। এতিয়া কি বিয়া খাই আহিছ নেকি? অঁ সেইটো কাৰণে মানিছ তাই। তাৰপিছত আৰু এছাইডাল যে লৈ আছ, ক'ত গৈছিলি সেইটো কওক। গৰু নিবলৈ আহিছিলে সি, গৰু নিবলৈ আহিছিলে, লগ পাই গ'লোঁ তাক ইয়াতে। তো যেতিয়া ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ ই আমাৰ লগত আছিলে আৰু বহুতখিনি হেল্প কৰিছিলে, সহায় কৰিছিলে জেগাবোৰ চিনি পোৱাত, জেগাবোৰত মানুহবোৰৰ লগত চিনাকি হোৱাত। তো আজি প্ৰায় 2 বছৰৰ পিছত লগ পালোঁ। তো বহুত ধুনীয়া হৈ গ'ল দেই সি ল'ৰাটো। তো ইণ্টাৰ্ণশ্বিপ কৰা টাইমটোত 1 মাহ মই এইখন গাঁৱতে আছিলোঁ আৰু এইডোখৰ হৈছে হাৰহি চাপৰি। তো ইয়াতে মানস বুলি ভাইটি এটা আছিল, তাৰ লগতে আচলতে থকা হ'ল 1 মাহ। আৰু আজি কিন্তু সি নাই, সি কলেজৰ কাৰণে সি গৈ নৰ্থ লখিমপুৰ কলেজত পঢ়ি আছে। তো কিন্তু দাই আছে, খুৰী আছে আৰু ভাইটি আছে তাৰ ভাগত। তো তেওঁলোককে লগ কৰিম। হাঁহি মাৰি ওলাইছে সি ন? হা তাত গৈ আছিলে। তাকে তেতিয়াহ'লে আজি আহিলোঁ মানসৰ ঘৰলৈ। এইটো হৈছে মানসৰ ভায়েক মাইনা, মই মাইনা বুলিয়ে কওঁ আৰু। তাৰপিছত এফালে আছে আমাৰ দাই, এফালে খুৰী। ঢকুৱাখানাত আচলতে ডাঙৰ পৰিয়াল এটা আছে মোৰ ভাগৰ, আৰু বহুত জেগাত যোৱা হ'ল আৰু লাষ্টত এওঁলোকৰ ইয়ালৈ অহা হ'ল। ভাবিছিলোঁ ইয়াতে থাকিম বুলি, কিন্তু অকণমান বস্তুবোৰ নিমিলিলে কাৰণে থকাটো বেলেগত হ'ব। আমাৰ খালি বেয়া লাগিলে, ভাবিছিলোঁ বহুত দিনৰ মূৰত লগ পাইছোঁ, 2 বছৰৰ মূৰত থাকিব বুলি ভাবিছিলোঁ, অকণমান বোলো এনজয় কৰিম। নাই মিলাব একদম নোৱাৰিছোঁ। থাকিবলৈ মানে থকা মানুহ বহুতত জোৰ কৰিলে। তাকে তাতে আমাৰ মানুহবোৰ নাই, হয়, গতিকে লগৰ এজনো থাকি ভাল পাব চাগে, সেইকাৰণে নাই আকৌ আহিম সময় মিলাই। এনেও এতিয়াও ভাল লাগিলে হয়, কিন্তু সেইটো বুলিয়ে নহয়। তাৰপৰা কাইলৈ ৰাতিপুৱাও গুচিও যাব লাগিব, আৰু ৰাতিপুৱাই যিহেতু তেজপুৰ যাম মই, আৰু তেজপুৰৰ পৰা পৰহিলৈ আকৌ যাব লাগিব। তো তেজপুৰলৈ অলপ সোনকালে পোৱাকৈ মই যাম বুলি ভাবি আছোঁ। তো সেইটো কাৰণে ৰাতিপুৱা 7টা 7:30 বজাতে মই ওলাই দিম, তাতকৈ বেছি দেৰি কৰিব নোৱাৰি, আৰু বহুত দূৰ যাবলৈও আছে। তেতিয়াহ'লে ইমানতে ভিডিঅ'টো থৈছোঁ, আৰু ইয়াৰ নেক্সট বাৰ আহিলে কিন্তু থকাকৈ আহিলে নিশ্চয় থকাকৈ। দিলো এই ভাল পাইছে, গৰমটো পাইছে।
চ' এতিয়া আহি পিনি অংকুৰৰ ঘৰ পালোহি আৰু বহুত মানুহৰ ঘৰ আচলতে সোমাবলৈ থাকি গ'ল, সোমাম বুলি ভাবিছিলোঁ কিন্তু সময়টো একদম নিমিলিলে, সময়টো একদম নহ'ল, কোনেও যাতে বেয়া নাপায়। আৰু কি ক'ম আৰু এটা দিন লৈ আহিছিলোঁ আৰু যিমান পাৰোঁ যাক পাৰোঁ লগ কৰিবলৈ চেষ্টা কৰিলোঁ, অলপ সময়ৰ কাৰণে হ'লেও, কিন্তু আছিলে আৰু বহুত মানুহ আছিলে লগ কৰিবলৈ কিন্তু তেওঁলোকক লগ কৰা নহ'ল। তো আজি আৰু বেছি দীঘলীয়া নকৰোঁ, এতিয়া ভাতটো খাম, ভাতটো খাই আকৌ শুই যাব লাগিব কাৰণ কাইলৈ ৰাতিপুৱাই তেজপুৰলৈ বুলি ওলাই দিব লাগিব। এই কথা এটা মই সুধিব আছিলে, কাৰণটো কি হয়? কাৰণটো তাৰমানে এটা টাইমৰ মাছ চাবলৈ টাইম মই মানে এই যোৱাটো খেলোঁ নহয় তেতিয়া যোৱা খেলোঁ এইটো কাৰ ভাল মই এনেই কওঁ এই বাঘৰ ভাগ সেইটো আৰু দ্বিতীয় হেৰিটো হ'ল এই বস্তুটো হ'ল মানে কি মই খোৱাটো মই ভাল খোৱাটো ভাল মানে এনেই 3 কেজিমান যদি মই গাহৰিয়ে খাব পাওঁ, 2-3 কেজি যদি মই এনেই ছাগলীও খাব পাওঁ, কিন্তু মাছটো সিমান খাব নোৱাৰোঁ মই এতিয়া মই 1 কেজি ওপৰ খাই থৈছোঁ। এই বহুত দিন নোখোৱাৰ কাৰণে মই এতিয়া দিছোঁ, এইটো বহুত বিৰতি মদ খাবলৈ আহিলোঁ দিয়া 96 নে 7 ক'লে নাজিয়া? মই 94-5লৈকে মই নাজিয়াতে আছোঁ। নহ'ল ইমান মানে হেৰি দূৰ কেনেকৈ পালেগৈ এইফালৰ পৰা? আগতেতো এইফালে দলং চলং নাই। নাই মই যেতিয়া শিৱসাগৰ পাওঁ এই দিচাং টেকেলি ফুটাটো দিচাং তেতিয়া অকল নাও অকল 5 rupees মই 21 টকা হ'লে মানে মই গন্তব্য স্থান আৰু 21 টকাত মই অহা যাওঁ। আমাৰ কথাটো হ'ল মানে দেউতাটো বোকা বোকাইহে 6টা ল'ৰাই পঢ়া, তাৰপৰা দাদাই মই তালৈ গুচি গ'লোঁ, সি শিৱসাগৰ ল' কলেজত এডমিশ্যন ল'লে, মই গৈছা গ'লোঁ। তেতিয়া মানে আমি থাকোঁ আৰু টিউশ্যন তাও থাকে মোৰ। তেতিয়া মই কলেজলৈ যাওঁতে এতিয়া ঐনিক বাছটো খুব যায়, বাছ বুলি বাছো যায়, জীপবোৰ যিখিনি ভদ্ৰ মানুহ আছিলে সিহঁতি বাৰু লৈ যায় দেই, লৈ থাকোঁতে জাপানী বুলি কৈ লৈ যায়গৈ। যিখিনি অসভ্য মানুহ আছে সেইখিনি বাৰু নিনিয়ে, কৃপণালী কয় আৰু দিয়া। তেতিয়া তেনেকৈ আমি 21 টকা মানে ঘৰ পাওঁহি, চাউলটো কিন্তু আমাৰ ঘৰৰ পৰা যায়, ঘৰৰ পৰা লৈ যাওঁ। মই মাহটোত এদিন আহোঁ, নহয় দাদা মহম্মদ। গুড মৰ্ণিং ফ্ৰম ঢকুৱাখানা। তো আজি মই ইয়াৰ পৰা তেজপুৰলৈ বুলি এতিয়া ওলাই দিম। এতিয়া সময় হৈছে 7টা আৰু লাহেকৈ বেগ চেগ পেকিং কৰিব লৈছোঁ মই বাইকত, আৰু বেগ পেকিং কৰি হৈ যোৱাৰ পাছতে মই ইয়াৰ পৰা ওলাই দিম তেজপুৰলৈ। কিহত পঢ়ি আছা? 6ত। স্কুলখন এতিয়া একদম গোগামুখ পামগৈ ন প্ৰথম ৰাইট চাইডে? অঁ ঠিক আছে বাৰু। তো এতিয়া ঢকুৱাখানাক বিদায় দিলোঁ, ঢকুৱাখানাক বিদায় দি এতিয়া তেজপুৰৰ দিশে গৈ আছোঁ। তো দেউতাক লগ নাপালোঁ যোৱাৰ টাইমত, কিন্তু উপায় নাই আৰু সময়টো হৈ গৈছে যিহেতু গৈ থাকোঁ, তো লগ পাই আছোঁ।